বৰ্তমান উপস্থিত হৈছোঁ তিয়ক সমষ্টি জাজিমুখ পঞ্চায়তৰ সভাপতি ডাঙৰীয়া আপোনাৰ নামটো দাদা মোৰ দিনেশ টাই গতিকে আমাৰ জাজিমুখ পঞ্চায়তৰ সভাপতি দিনেশ টাই ডাঙৰীয়াৰ লগত আমি সংযুক্ত হৈছোঁহি গতিকে দাদা আপোনাৰ পৰা আমি জানিব বিচাৰিম যে বৰ্তমান যি নিৰ্বাচনী কুচকাৱাজ চলি আছে নিৰ্বাচনী যি হাৱা চলি আছে এই নিৰ্বাচনী হাৱা কাৰ পক্ষত যোৱাৰ চান্স আছে AJP BJP ফালৰ পৰা মিত্ৰজোঁটৰ হৈ আপোনাৰ বিকাশ শইকীয়া ডাঙৰীয়া আছে আৰু আনফালে কংগ্ৰেছৰ হৈ পল্লৱী গগৈ আছে গতিকে এই দুইজন প্ৰাৰ্থীৰ ভিতৰত কোনজন প্ৰাৰ্থীৰ সবল স্থিতি বৰ্তমান পঞ্চায়তত আপুনি দেখিছে প্ৰত্যক্ষ কৰিছে এইটো আমি ক'ব গ'লে আমাৰ ইয়াততো BJP আৰু AJPৰ প্ৰভাৱ বহুত বেছি আছে টোটেল আমাৰ পঞ্চায়তত ভোটাৰ্ছ আছে 6043 ইয়াৰে মিনিমাম মেক্সিমাম 5000 ভোট বিকাশ শইকীয়াৰ পক্ষত যাব 6000 ভোটৰ 5000 যাব 5000 বহুত সুন্দৰ কথা বহুত গতিকে এটা হাত তালি দিছে লগৰসকলে বিকাশ শইকীয়াৰ কাৰণে 6000 ভোটৰ 5000 ভোটেই যাব কিমান ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ব গতিকে অতি সন্তোষিত হৈছোঁ গতিকে আপোনালোকৰ গোটেই ইয়াত প্ৰভাৱটো বিকাশ শইকীয়া আছে বিকাশ শইকীয়া কেনেকৈ আপোনালোকৰ পঞ্চায়তৰ সহায় কৰে কেনেধৰণৰ বিকাশ দাই মানুহটো আগৰ পৰাই আমাক বহুত সহায় কৰি আহিছে হয় কামে কাজে হয় আৰ্থিক অসুবিধা সকলো কামতে বিকাশ দাই সহায় কৰি আছে আৰু বৰ্তমানেও এনেকৈয়ে চলি আছে ভৱিষ্যতেও চলিব বুলি আশা ৰাখি আমি বিকাশ দাইৰ পক্ষতে আমি সকলোৱে এতিয়াও আমি ইয়াত ST জনসংখ্যা 4000 এবভ আছে গতিকে আমি গোটেইকেইজনেই প্ৰায় জেগাতে মানে বিকাশ শইকীয়াৰ কথাই চৰ্চাত চলি আছে গতিকে ইয়াত পল্লৱী গগৈ যে তেওঁৰ ইয়াৰ প্ৰভাৱ একেবাৰে নাই নেকি পল্লৱী গগৈৰ প্ৰভাৱ বুলিবলৈ একো নাই আগত BJP চৰকাৰ নোহোৱাৰ আগতে যিটো কৰি থৈ গৈছে বৰ্তমানেও মানে গাঁৱৰ ৰাইজে এইবোৰ পাহৰা নাই মানে কোনো ভাল কাম নকৰে ভাল কাম একো কৰা নাই আমাক তেনেকৈ বহাই থৈ দিলে গতিকে পল্লৱীৰ প্ৰভাৱ একেবাৰেই কম ইয়াত আপুনি জনজাতীয় এজন প্ৰতিনিধি হিচাপে জনজাতীয় সমাজৰ এজন প্ৰতিনিধি হিচাপে বৰ্তমানৰ চৰকাৰখনক কেনেধৰণে পাইছে না বৰ্তমানৰ চৰকাৰখন বুলিবলৈতো অকল মই প্ৰতিনিধি বুলিয়ে নহয় গতিকে বৰ্তমানৰ চৰকাৰে ৰাইজৰ উন্নতিৰ কাৰণে যিবোৰ কাম কৰিছে বা ৰাইজক যিধৰণে সহায় দি কিবা কৰিছে ইমান ধুনীয়া কাম কৰি থকাৰ পাছত ইমান ধুনীয়া চৰকাৰখনক আমি কোনো কাৰণত পাহৰিব নোৱাৰোঁ ধন্যবাদ আমি সভাপতি ডাঙৰীয়াৰ পৰা সকলোখিনি বিস্তাৰিতভাৱে গম পালোঁ ইয়াত আমাৰ জাজিমুখ পঞ্চায়ত আমি নিশ্চিতভাৱে বৰ্তমান ক'ব পাৰোঁ যে BJP AJP পক্ষত মিত্ৰজোঁটৰ পক্ষতে বিকাশ শইকীয়া ডাঙৰীয়াকে ভোট দি ইয়াত জয়যুক্ত কৰিব ধন্যবাদ